প্ৰজ্বলিতা বৰ্মনৰ ৰচনাৰে আপোনালৈ বুলি। আপুনি কয় প্ৰেমত হেনো নাথাকে কোনো চৰ্ত, তেন্তে ক্ষমা কৰিব। চৰ্তহীন প্ৰেম যাচিব পৰাকৈ মই উপযুক্ত নহয়। আপুনি ছিঙি আনিব নালাগে আকাশৰ জোনতৰা, অথবা নিলিখিলেও হ'ব মোৰ নামৰ এটি কবিতা। কিন্তু নিশা তৰা ভৰা আকাশলৈ মূৰ তুলি চোৱাৰ সময়ত আপুনি মোৰ কাষত থাকিবই লাগিব। নালাগে কৰিব চকুত চকু থৈ ঘণ্টাজোৰা প্ৰেমালাপ, কিম্বা নিদিলেও হ'ব মোক প্ৰতিটো মুহূৰ্তৰ বাৰ্তা। কিন্তু সেমেকা সন্ধিয়া এটিত ভালপোৱা একাপ ভগাই ল'বলৈ আপোনাৰ হাতত সময় থাকিবই লাগিব। কোনে কৈছে আপুনি দিব লাগিব দামী উপহাৰৰ টোপলা, অথবা খুৱাব লাগিব কোনো অভিজাত ঠাইৰ এটি বিশেষ প্ৰকৰণ? কিন্তু আবেলিৰ অস্তৰাক চোৱাৰ সময়ত মূৰ থ'বলৈ আপোনাৰ কান্ধখন যে মোক লাগিবই। আপুনি সুখ ভগাবলৈ বিচাৰি লওক বিভিন্নজনক, নাইবা ভগাই লওক হাঁহিৰ সম্ভাৰবোৰ আনৰ সৈতে। পিছে দুখৰ চকুপানী টোপাল মচি দি সামৰি লোৱাৰ অধিকাৰকণ যে মোৰেই হ'ব লাগিব। সেয়ে কৈছোঁ, নিবিচাৰিব চৰ্তহীন প্ৰেম মোৰ পৰা, মোৰ প্ৰেমৰ যে অজস্ৰ চৰ্ত।